নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ বিদ্যুৎ বিজ্ঞান পাঠটিলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে যথেষ্ট উপকৃত হ'বা। আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বিদ্যুৎ বিজ্ঞান বুলি কওঁতে যে পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত আমি আধানৰ বিষয়ে অধ্যয়ন কৰোঁ তাকে আমি বিদ্যুৎ বিজ্ঞান বুলি কওঁ। আধান গতিশীলেই হওক নাইবা স্থিতিশীলেই হওক, গতিকে গতিশীল অথবা স্থিতিশীল আধানৰ বিষয়ে পদাৰ্থ বিজ্ঞানৰ যিটো শাখাত অধ্যয়ন কৰা হয় তাকে আমি বিদ্যুৎ বিজ্ঞান বুলি কওঁ। বিদ্যুৎ বিজ্ঞানৰ দুটা ভাগ। বিদ্যুৎ বিজ্ঞানৰ যিটো ভাগত আমি স্থিতিশীল আধানৰ বিষয়ে অৰ্থাৎ ৰৈ থকা আধানৰ বিষয়ে আমি অধ্যয়ন কৰিম, সেই ভাগটোক কোৱা হ'ব স্থিতি বিদ্যুৎ বিজ্ঞান, ষ্টেটিকেল ইলেক্ট্ৰিচিটি। আনহাতে বিদ্যুৎ বিজ্ঞানৰ যিটো শাখাত আমি গতিশীল আধানৰ বিষয়ে অধ্যয়ন কৰিম তাক আমি ক'ম কাৰেণ্ট ইলেক্ট্ৰিচিটি অৰ্থাৎ প্ৰবাহী বিদ্যুৎ বিজ্ঞান। বিদ্যুৎ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আধানৰ কথা মনলৈ আহে। তো আধান আমি দুই প্ৰকাৰৰ পাওঁ, গতিশীল ঋণাত্মক আধান আৰু ধনাত্মক আধান। ঋণাত্মক আধান আমাৰ ইলেক্ট্ৰন কণাবোৰে কঢ়িয়ায় আৰু ধনাত্মক আধান প্ৰোটন কণাবিলাকে কঢ়িয়ায়। এটা ইলেক্ট্ৰন কণাত যিমানখিনি আধান থাকে বা এটা ইলেক্ট্ৰন কণাই যিমানখিনি আধান বহন কৰে সেই আধানখিনিক আমি মৌলিক আধান বুলি কওঁ, প্ৰাইমেৰী আয়নছ। এটা ইলেক্ট্ৰন কণাই যিমানখিনি আধান ট্ৰান্সফাৰ কৰিব বা কঢ়িয়াব বহন কৰিব সেইখিনিকে আমি মৌলিক আধান প্ৰাইমেৰী আয়নছ বুলি কওঁ। ইলেক্ট্ৰন কণা এটাই যিমানখিনি আধান বহন কৰে আচলতে প্ৰোটন কণা এটাই সমানখিনি আধান বহন কৰে, কিন্তু প্ৰোটন কণাই বহন কৰা আধানখিনি হ'ল ধনাত্মক আৰু ইলেক্ট্ৰন কণাবোৰে বহন কৰা আধানখিনি হ'ল ঋণাত্মক, কিন্তু দুয়োটাই সমান পৰিমাণে আধান বহন কৰে। জানক আমি এটা ইলেক্ট্ৰন কণাই বহন কৰা যিখিনি আধান সেই আধানখিনিক আমি মৌলিক আধান বুলি কওঁ আৰু ইয়াৰ মান হৈছে 1.6 × 10 ইনভাৰ্ছ 19 কুলম। মৌলিক আধানৰ মান হ'ল 1.6 × 10 ইনভাৰ্ছ 19 কুলম। তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহে প্ৰায়ে যে মৌলিক আধান কাক বোলে, ইয়াৰ মান কিমান। আমি গম পালোঁ এটা ইলেক্ট্ৰন কণাই বহন কৰা আধানৰ পৰিমাণক মৌলিক আধান বোলে আৰু ইয়াৰ মান হ'ল 1.6 × 10 ইনভাৰ্ছ 19 কুলম। আচ্ছা, আধান আমি কুলম্ব এককত জোখোঁ। এতিয়া 1 কুলম্ব আধান কাক বোলে যদি সংজ্ঞা দিওঁ, তেতিয়া 1 কুলম্ব আধানৰ সংজ্ঞা দিবলৈ গ'লে 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা এডাল তাঁৰ, 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা এডাল বৈদ্যুতিক তাঁৰৰ এটা যিকোনো এটা ক্ৰছ ছেকশ্যনৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে আমি 1 কুলম্ব আধান বুলি কওঁ। 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা বৈদ্যুতিক তাঁৰ এডালৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ পৰিমাণক আমি 1 কুলম্ব আধান বুলি কওঁ। আচলতে কুলম্ব এককটো বহুত ডাঙৰ একক হয়, সেইকাৰণে আমাৰ কুলম্ব মানে আধান জোখাৰ কাৰণে দুটা সৰু একক ব্যৱহাৰ কৰে আৰু সেইকেইটা হৈছে মাইক্ৰকুলম আৰু নেনোকুলম। মাইক্ৰকুলম জোখটো হ'ল যে 1 কুলম্ব আধানক 10⁶ অৰ্থাৎ 1ৰ পিছত 6টা শূন্য দিলে হ'ব 10 লাখ। এই 10 লাখ ভাগ কৰি তাৰ এটা ভাগক আমি কওঁ মাইক্ৰকুলম, অৰ্থাৎ 1 মাইক্ৰকুলম = 10 ইনভাৰ্ছ 6 কুলম। আন এটা একক হৈছে নেনোকুলম। নেনোকুলম হ'ল 1 কুলম্ব আধানক 1ৰ পিছত 9টা শূন্য অৰ্থাৎ প্ৰায় 10 লাখটা ভাগ কৰি তাৰ 10 কোটিটা ভাগ কৰি তাৰ এক ভাগক আমি ক'ম 1 নেনোকুলম। গতিকে নেনোকুলমটো বহুত সৰু একক হয়, গতিকে 1 নেনোকুলম = 10 ইনভাৰ্ছ 9 কুলম। এই দুটা হ'ল মাইক্ৰকুলম আৰু নেনোকুলমৰ মানে
আধান জোখা দুটা সৰু একক। তাৰপিছতে আহোঁ আমি যে বৈদ্যুতিকভাৱে বস্তু এটা তিনিটা অৱস্থাত থাকে। আমি সৰুতে পাইছিলোঁ যেনেকৈ এটা পদাৰ্থ সদায় তিনিটা অৱস্থাত থাকে, গোটা, জুলীয়া আৰু গেছীয়। ঠিক তেনেকৈ বিদ্যুতৰ ভাষাত যদি আমি ক'ব যাওঁ যে এটা বস্তু তিনিটা অৱস্থাত থাকে, সেই তিনিটা হ'ল হয় বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিব, নাইবা ঋণাত্মকভাৱে আহিত হৈ থাকিব, নাইবা বস্তুটো বৈদ্যুতিকভাৱে উদাসীন অৱস্থাত থাকিব। বস্তু এটাত যদি ধনাত্মক আধানৰ তুলনাত ঋণাত্মক আধান বেছিকৈ আছে, তেতিয়াহ'লে সেই বস্তুটোক আমি ঋণাত্মকভাৱে আহিত হৈ থকা বস্তু বুলি কওঁ। আৰু যদিহে বস্তুটোত ধনাত্মক আধান বেছি আছে কিন্তু ঋণাত্মক আধান কম আছে, তেতিয়া আমি বস্তুটোক ধনাত্মকভাৱে আহিত হৈ থকা বুলি ক'ম। আৰু যদিহে এটা বস্তুত ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ পৰিমাণ সমান সমান আছে, তেতিয়াহ'লে বস্তুটো আমি বৈদ্যুতিকভাৱে উদাসীন অৱস্থাত থকা বুলি কওঁ, নিউট্ৰেল পজিশ্যনত থকা বুলি কওঁ। তাৰমানে আমি গম পালোঁ যে বৈদ্যুতিকভাৱে বস্তু এটা সদায় তিনিটা পজিশ্যনত থাকিব পাৰে। হয় সি ধনাত্মকভাৱে আহিত হৈ থাকিব যেতিয়া তাত ধনাত্মক আধানৰ পৰিমাণ বেছিকৈ থাকিব, ঋণাত্মক আধান কমকৈ থাকিব। নাইবা সি এটা বস্তু ঋণাত্মকভাৱে আহিত হৈ থকা বুলি ক'ম কেতিয়া, যদিহে তাত ঋণাত্মক আধান বেছি আছে, ধনাত্মক আধান কম আছে। আৰু যদিহে দুইটা সমান সমানে থাকে, তেতিয়াহ'লে তাক আমি নিউট্ৰেল পজিশ্যনত থকা বুলি ক'ম।